হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আজি ৰাতি ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো, কাৰণ এতিয়া আমি যাব ওলাইছোঁ জুবিন গাৰ্গক চাবৰ কাৰণে। জুবিন গাৰ্গ আহি আছে আজি মাটিয়াত। মাটিয়া কি বুলি কয় ঠাইখিনি যাম ইমান ভালকৈ নাজানো মই, বাকাইতাৰী বুলি কয় নেকি। তো আগতেও চাইছোঁ, দুধনৈত চাইছোঁ। তো এতিয়া আৰু আমাৰ বাবু দেখা নাই, এইবাৰ বাবুক দেখাবৰ কাৰণে লৈ যাম আজি। এতিয়া বাজিল কেইটা? 9টা। তো আমি ওলাই যাম ঘৰৰ পৰা। ইমান জল্দি ওলাই গ'লেও তাতে এনেই থাকিব লাগিব। আমি ভাবিছোঁ ভাত পানী খাই মেলি যাম আৰু 10:30, 11টা মানত। তো বাবু আজি ফাৰ্ষ্ট টাইম দেখা পাব জুবিন গাৰ্গক। তো চাই থাকক ভিডিঅ'টো, শেষলৈ চাব দেই। আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, তো চাই থাকক। আৰু আমি যাম, তিনিজনেই যাম, বাবু, মই আৰু মোৰ মিষ্টাৰ। গাটো ইমান ভাল নহয়, গমেই পাইছে, মাতটো পূৰা ভাঙি আছে। তো তথাপিও আৰু চাব এৰা নাই আৰু জুবিন গাৰ্গক। তো চাই থাকক। আমিতো আগতেই চাইছোঁ, কিন্তু বাবুতো এইবাৰো চোৱা নাই ন, আৰু ক'ত ইমান ওচৰত দেখাব পাৰিম বাবুক। সেইকাৰণে আজি চান্স পালোঁ, ওচৰতে আহি আছে জুবিন গাৰ্গ। সেইকাৰণে বাবুক ফাৰ্ষ্ট টাইম দেখাই দিম আৰু জুবিন গাৰ্গক। সি এনেও কৈ থাকে জুবিন গাৰ্গৰ গান শুনি থাকি মোৰ জুবিন গাৰ্গক ভাল লাগে। তো সেইকাৰণে আজি গম পালোঁ যে এইখিনিত আহি আছে। তো বাবুক ক'লোঁ, বাবুৱে কৈছে কি চাব যাম আৰু এইবাৰ, কাৰণ আমিও লৈ যাব বিচাৰিছোঁ তাক চাবৰ কাৰণে ফাৰ্ষ্ট টাইম। তো সেইকাৰণে আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু বাবুৰ গাটো ইমান ভাল নহয়, আৰু চকুটো তাৰ অলপমান প্ৰব্লেম হৈ আছে। তো আৰু কালিও স্কুল আছে, কিন্তু কি কৰিম, তাই এবাৰ ফাৰ্ষ্ট টাইম চাব ন, সেইকাৰণে আৰু ক'ত পাব সেনেকুৱা চাবৰ কাৰণে। আৰু ইমান বহুত দূৰত দেখাবৰ কাৰণেও ইমান যাব নোৱাৰোঁ। তো আজি ওচৰত অহাৰ কাৰণে অলপ টাইম তাইক দেখাই কিনি লৈ আহিম বুলি ভাবিছোঁ। কাৰণ কালিও স্কুল আছে, পুৱা স্কুল যাব লাগিব। 3 দিন তাৰ স্কুল ক্ষতি হ'লেই বেমাৰৰ কাৰণে, আৰু তাৰ অলপ চকুৰ প্ৰব্লেমৰ কাৰণে। তো সেইকাৰণে ভাবিছোঁ আজি অলপমান দেখাই পেলাই লৈ আহিম। আৰু ঘৰত নাই, ঘৰত থাকিলে আপোনালোকক দেখাই দিব পাৰিলোঁ হয় তাৰ কিমান ফূৰ্তি, জুবিন গাৰ্গক আজি দেখা পাম। সি বৰ্তমান গৈছে কিবাত, কি আছিলে, তাৰ পাপাৰ লগত ফাৰ্মাচীত গৈছে। তাৰ কাহো হৈ আছে। ফাৰ্ষ্টৰ যোনটো ঔষধটো আনিলোঁ, খোৱালোঁ, কিন্তু ভাল পাইছে, সিমান ভাল পোৱা নাই, আৰু কক জমা হৈ আছে। তো সেইকাৰণে আৰু তাৰ পাপা ভাবিছে আৰু বেলেগ যদি ভাল ঔষধ, তাতকৈ ভাল ঔষধ লৈ আহোঁ। সেইকাৰণে আৰু সি নাই এতিয়া সি দোকানত গৈছে আৰু বস্তু কিবা লৈ আনিব লাগে, সেইটো ল'ব গৈছে। আৰু ইফালে ফাৰ্মাচীতো গৈছে। সি আহিলে মই দেখাই দিম বাৰু তাৰ কিমান ফূৰ্তি আজি জুবিন গাৰ্গক সি দেখা পাব। সি ভাবাই নাই যে কি কেনেকুৱা বস্তু, কি বস্তু, সেনেকুৱা সি ভাবাই নাই। আজি ক'লোঁ জুবিন গাৰ্গ আহিব, তাৰ ইমান ফূৰ্তি, সেইকাৰণে ভাবিছোঁ অলপ টাইম দেখাই লৈ আহিম। আৰু বাবুৰ এটা ভিডিঅ' দিম বুলি ভাবি আছিলোঁ স্কুল যোৱাৰ। সি যেতিয়া ফাৰ্ষ্ট টাইম স্কুল গৈছিল, সেইটো এটা ভিডিঅ' বনাই দিম বুলি ভাবিছিলোঁ, কিন্তু দিয়া নহ'ল। তো মই এটা ভিডিঅ' দিম বুলি ভাবি আছোঁ তাৰ স্কুল যোৱা। সি স্কুল গৈ আছে ন, তো কোনটো স্কুলত যায় বা স্কুলখনৰ নাম কি, এটা ভিডিঅ' দিম বুলি ভাবি আছোঁ। কেইদিনমান পিছত দিম। তো চাই থাকিব। দিম বুলি ভাবি আছোঁ, কোনটো স্কুলত যায় বা স্কুলখনৰ নাম কি, জাগাটোৰ নাম কি, আৰু সি কি পঢ়ে কি নপঢ়ে, সকলোবোৰ দিব চেষ্টা কৰিম আপোনালোকক। চাই যাব খালি। জুবিন গাৰ্গ চাব যাম আমি। জুবিন গাৰ্গ চাব যাম। নাযাওঁ নেকি? চাব লাগিব, চাব ইচ্ছা দিছে মোৰ। হয় নেকি? এই নাযাওঁ দে। একো নহয়, যাব লাগিব। এতিয়া আগত হোমৱৰ্ক কৰিব লাগিব, হোমৱৰ্ক কৰাৰ পিছতহে যাম, নহ'লে নাযাওঁ। এটা হোমৱৰ্ক কৰি কিনি যাম, আৰু এইখিনি হোমৱৰ্কটো কৰিম। বা আৰু আহি হোমৱৰ্ক কৰিব, কালি স্কুল আছে। নহয়, এটা হোমৱৰ্কটো কৰি কিনি আৰু জুবিন গাৰ্গটো চাই কিনি আহি কিনি তাইতো হোমৱৰ্কটো কৰিম দে। ভাতো পাব না তাতে? পাব, ভাতো দিব তাতে। লাগিলে ঘৰত আহিম দে। দে, ঘৰত আহি তুতু দি পেলাই আৰু যাম না। চেছ নহ'ব নেকি জুবিন? নহয়, চেছ নহয়। কিটা লৈ থাকিব একদিন? ৰাতিপুৱালৈ গাব পুৰা গান। একদিন থাকিব নেকি? একদিন থাকিব। নহয়, 3 দিন থাকিব। 3 দিন থাকিব। দে জল্দি কৰ, এনেকৈ কৰিলে ক'ত আৰু যাব পাৰিম। হোমৱৰ্ক নকৰাকৈ আৰু ক'ত
পাই যাবা দাও দে ওচৰত দুট চিখাৰি তিনিটা আছে আমি ভাবিছোঁ জুবিন দেৰিকে উঠিব বুলি নহয় দেৰিকে নহয় জল্দিয়ে উঠিছে জুবিন আমি ঘৰত থাকোঁতে ইয়াত টিভিত তথাপিও যাম লগ পালে পাম নাপালে নাই আৰু তথাপিও আমাৰ বাবু যাবই না বাবু যাম যাম বাবা गाड़ी वाली दुपाले गान गा আছে জুবিনে দৌৰি আছে চাইটো দৌৰি আছে গাড়ীৰ পৰা নামাৰ লগে লগে দৌৰ গান শুনাৰ লগে লগে ছেকেণ্ড নাই পিছফালৰ পৰা নামিছে আৰু দৌৰ পিছত লগ পাম দে নেকি যোৱা ৰমত লগ পাব একো ভগৱান মানুহ মেলাত দৌৰি হৈছে অনুভৱ হৈছে আজি বাবুক পান খুৱাই দিম আজি বাবুক পান খুৱাই দিম ক'ত যাবি ক'ত ক'ত যাম যাম বাবা আন্ধাৰ দেখা পাই আছে আৰু আহি থাকোঁতে দেখা পালোঁ আমাৰ সঞ্জিত ডাঙৰীয়া এবাৰ ধুনীয়া হৈছে যিহেতু এনে পিছফালে স্কুল এখন আছে চবৰে ল'ৰালিবিলাক মনত পৰিব নিজৰ ল'ৰালী শৈশৱ মোৰো মনত পৰে আপোনালোকৰ মনত পৰে ল'ৰালিটো কেতিয়াও এৰিব নোৱাৰি সদায় লগত লৈ ফুৰে মানে চ' ফৰ ইয়'ৰ চাইল্ডহুড মেমৰিজ
মই বাইদেউক মঞ্চৰ সন্মুখত বিচাৰিছোঁ। বাইদেউৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। এখন চেনেহৰ বিহুৱানেৰে বাইদেউক আদৰণি জনাব বিশ্বজিৎ নাথে। আৰু এটি সৰু দয়া জাপিৰে আদৰণি জনাব চন্দন নাথে। ধন্যবাদ থাকিল। এটা একদম নতুন গান, এইটো কেইদিনমান আগত ৰিলিজ হৈছে, আমাৰ মোৰ মিউজিক কৰা, মোৰ মিউজিক এখন নতুন চিনেমা আছে। এখন LK প্ৰডাকশ্যন আপোনালোকে জানে সকলোৱে, 25 বছৰ আমি একেলগে কাম কৰিছোঁ। LK প্ৰডাকশ্যন এখন নতুন চিনেমা স্লাম বুক 5 তাৰিখে ৰিলিজ হ'ব, 5 মে'ত। চ' তাৰ প্ৰথম গান পৰহি চাগে ছেকেণ্ড গানটো ৰিলিজ কৰিছে। চ' এটা গান আছে, এইটো মই মিউজিক কৰা নতুন গান, সেই গানটো গাইছোঁ। আৰু আপোনালোকে সকলোকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যেনেকৈ অসমীয়া চিনেমা চাইছে আজি 6-7 বছৰ, 7 বছৰ নহয় 6 বছৰ, মিছন চেনেল বা কাঞ্চন নগৰ ৰত্নাকৰ ডক্টৰ বেজবৰুৱালৈকে এটা যাত্ৰা, আমাৰ জাৰ্ণি অসমীয়া চিনেমাৰ। নতুন নতুন কেইবাখনো চিনেমা আহিব এতিয়া, ইছলামবুক আহিব, তাৰপিছত ৰবি ৰঘুপতি আহি আছে, আমাৰ যতীন বৰুৱা ৰাঘৱ আহিব, মোৰ নিজৰ দুখন আছে, মোৰ কেইখন বাৰু দেৰি আছে, মোৰ দুখন অহা বছৰ আহিছে। চ' সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে ছবি গৃহলৈ আহে, চিনেমা চাই অসমীয়া চিনেমা আৰু আমাৰ উদ্যোগটোক টনকিয়াল কৰিবলৈ আমাক সুযোগ দিয়ে, আমাক চিনেমা বনাবলৈ সুযোগ দিয়ে। থেংক ইউ ভেৰি মাছ। ইছলামবুকৰ পৰা পাল্টু আছো। থেংক ইউ।
মেঘনা ৰাজকুমাৰী মঞ্চত বিচাৰি আছে আপুনি। Mojilong lagi jay, tarehan lagi jay. Oh ya nilong lagi jay.
তাৰপিছত ঘৰত গৈ গা চা ধুই ভাত চাত খাই আকৌ আৰম্ভ কৰিলোঁ ঐ নাহৰ পানী দিলে চালে আকৌ